এতিয়া যাওঁ আৰু ওপৰত বৰষুণ দিছে নেকি অলপ কাপোৰ লৈ যাওঁ চাগে ৰৈ দিব অকণমান বৰষুণ দিলে কাপোৰ মেলিবলৈ আহিছিলোঁ যিহেতু এই এনেকুৱা কৰিলে বৰ খং উঠে দেই কাপোৰখিনি মেলি বৰষুণ দিলে তলত পোৱা হ'লে আকৌ আহি ওপৰলৈ উঠিব লাগে বৰ আমনি লাগে তলত যিটো জেগা নাই মই কাপোৰ কানি ধুই গা চা ধুই আহিলোঁ গা চা ধুই আহি এতিয়া পূজা চূজা দি ল'লোঁ আৰু বেটি যিহেতু আমনি কৰি আছিলে মায়ে ৰুটি খুৱাই আছে বেটি এতিয়া তাইক মই খুৱাই ল'ম তাৰপিছত মই খাম আৰু ল'ৰা থাকিলে জানি খোৱা বোৱা কেনেকুৱা হয় কেনেকুৱা নহয় তাইক ধ্যান দিব লাগিব আৰু মই নিজেও খাব লাগিব খাম মায়ে ৰুটি বনাই দিলে বাকী চবে খালে বেটি ভাইটি আৰু জেনি এনেও খালে মিষ্টাৰ হৈ আছে উঠি লৈ আমি দুটাই লগতে খাম মুঠিলো খাই দিম মই বেটি খুৱাই ল'ম প্ৰথম তালৈ মই মাংস ধুই আনিলোঁ আৰু এই আটা এফালে মুঠি ল'ম এতিয়া গৰম পানী কৰি লৈছোঁ যিহেতু খুব ভাল কেইটামান বাজিছিলে বেছি টাইম নুশুৱেও 12টা 1টা হ'ল এতিয়া বেটি গা ধুব ভাত খাব হয় নাই পাপা ক'ত ফালে দুইজনী বেটি উঠিলে মা উঠি গ'লো আৰু বেটীকেইজনী উঠি গ'ল এইজনী বেটি এইফালে মা চোতাল সাৰিছিলোঁ আকৌ তুমি উঠিলা উঠিলা আজি ছেটাৰডে যিহেতু ছেকেণ্ড ছেটাৰডে সেইটো কাৰণে বেটিহঁতৰ স্কুল বন্ধ আৰু এইফালে এজনী বেটি শুই আছে আৰু মই চোতাল বান্দা মুচি আহিলোঁ এতিয়া ঘৰ সৰা মোচা কাম আছে আৰু এইফালে বেটি উঠিলে এতিয়া বাইকৰ লগত থাকিব নহ'লে আইতাকৰ লগত দেউতাক ডিউটিৰ পৰা আহি শুই আছে যিহেতু মই লাহে লাহে কামটো কৰি লওঁ মোৰ বেটি চোৱা হাই গুড মৰ্ণিং কৰি আছোঁ গুড মৰ্ণিং আমাৰ বেটিক এতিয়া মই এনি জেনি এফালে ডাঙৰ বেটিয়ে নাই খোৱা আমি লগতে খাম চবেই তাৰপিছত এইফালে এজনী সৰুজনী এনেই ইয়াক খুৱাই মেলি দিলোঁ ইয়াক ব্ৰেড খুৱাই দিলোঁ ৰাতিপুৱা ব্ৰেড বিস্কুট ৰুটি যিটো পাৰোঁ তেনেকৈ খুৱাই দিওঁ এতিয়া এই খুৱাই বোৱাই মেলি আজৰি হ'ল যেতিয়া মই কাম কৰোঁগৈ ল'ৰাৰ লগত লাগোঁতে মেলোঁতে কৰোঁতে 9-10টা বাজি যায়গৈ সদায় বেছিয়ে হয়গৈ কেতিয়াবা মোৰ এতিয়া ঘৰ মোচা কাম আছে আৰু গা ধোৱা তাৰপৰা আমি খাম এইফালে এনি হা কি পালা তুমি সেইখন এনি মই কাপোৰ কানি ধুই গা চা ধুই আহিলোঁ গা চা ধুই আহি এতিয়া পূজা চূজাও দি ল'লোঁ আৰু বেটিয়ে যিহেতু আমনি কৰি আছিলে মায়ে ৰুটি খুৱাই আছে বেটিক এতিয়া তাইক মই শুৱাই ল'ম তাৰপিছত মই খাম আৰু ল'ৰা থাকিলে জানেই খোৱা বোৱা কেনেকুৱা হয় কেনেকুৱা নহয় তাইক ধ্যান দিব লাগিব আৰু মই নিজেও খাব লাগিব খাম মায়ে ৰুটি বনাই দিলে বাকী চবেই খালে বেটি ভাইটি আৰু জেনি এনেও খালে মিষ্টাৰ হৈ আছে উঠিলে বুলিলে আমি দুয়োটাই লগতে খাম নুঠিলেও খাই দিম মই বেটি খুৱাই লওঁ প্ৰথম আৰু ইফালে কাপোৰ ধুইছোঁ এইখিনি মেলিম ইফালে চফা কৰি ল'লোঁ মই তাৰপৰা মায়ে এইফালে ৰুটি বনাই থৈছে মিষ্টাৰ আৰু মই আছোঁ খাম আৰু এতিয়া চাহ বনাই প্ৰথম বেটি খুৱাই লওঁ বহাই দিছোঁ আৰু এইফালে চাহ মিষ্টাৰ মোৰ কাৰণে ঠাণ্ডা দি দিছোঁ গাখীৰ চাহ খাম যিহেতু এতিয়ালৈকে শুৱা শুই ধান্দা নাই নুশুৱে এতিয়া হা আৰু এই মোৰ টিং কাপোৰ সদায় ধুই শেষ হৈ যায় আজৰি হৈ যাওঁ কেতিয়াবা কিন্তু মেলিবলৈ যাবলৈ বহুত টাইম লাগি যায় এই এনিৰ পৰা এতিয়া মই কাপোৰ মেলিবলৈ গৈ আছোঁ ওপৰত এইবোৰ চব বনাই থকা হৈছে আমাৰ খালি ইয়াত বিচনা চাদৰ মেলি থৈছিলোঁ ৰ'দ দিব নে বৰষুণ দিব নে নাজানো চাৰিখন চি বগাই আহি ওপৰত মেলিবহি লাগে কেতিয়াবা আমনি লাগে আহিব মন নাযায় এইফালে মই টেঙামৰা লগাই থৈছোঁ কাপোৰ মেলি লওঁ বতৰটো কেনেকুৱা কৰিছে তথাপি মেলি থৈ যাওঁ বৰষুণ দিলে পটককৈ আহি পাবহি লাগিব নহ'লে গোটেই কাপোৰ তিতি শেষ হয় এইফালে মোৰ কাপোৰ মেলি হৈ গ'ল আৰু কেতিয়া কোন টাইমত বৰষুণ দিয়ে কোনো ঠিকান নাই নিদিলেও হয় আৰু কাপোৰকেইটা শুকালেও হয় সেইফালে এতিয়া যাওঁ আৰু ওপৰত বৰষুণ দিছেই নেকি অলপ কাপোৰ লৈয়ে যাওঁ চাগে ৰৈ দিওঁ অকণমান বৰষুণ দিলেই কাপোৰ মেলিবলৈ আহিছিলোঁ যিহেতু এই এনেকুৱা কৰিলে বৰ খং উঠে দেই কাপোৰখিনি মেলি বৰষুণ দিলে তলত পোৱা হ'লে আকৌ আহি ওপৰলৈ উঠিব লাগে বৰ আমনি লাগেও তলত যিহেতু জেগা নাই
টিপিয়ালে লৈয়ে যাওঁ আৰু এয়া আহি ইয়াত মেলি দিলোহি ইয়াতে শুকাই থাকিব ছেকেণ্ড খাপত আৰু যিমান ৰ'দ দিলেও বৰষুণ দিলেও নাযাওঁ আৰু ওপৰত এয়া চাহৰ যোগাৰ কৰিব লৈছোঁ এফালে বেটিক পাপৰ পুৰি দিব লাগে চবে খালে আমি দুটাই খাম এতিয়া চাহ এনি এইফালে এনি আকৌ মাৰ লগত ৰুটি খালে মা আৰু পাপাৰ লগত সেইটো খাই লোৱা তাৰপৰা পানী খাবা এতিয়া আমি তুম কৰিমগৈ দেই ন এতিয়া মাম খাই তুম কৰিম ন মা সেইখন তাৰ ৱাকাৰ সেইখনত উঠি ল'লে বুলিলে একদম পূৰা জোচ পাই যোৱা ন হা প্লেট ভাঙি থাকিব আমি এনেকৈ মাটিতে বহি চাহ খাই ভাল পাওঁ চাহ ভাত চব এনেকৈ বহিয়ে ভাল লাগে মানে খাই অভ্যাস হৈ গ'ল চবে বহি লওঁ এইফালে চাহ খালোঁ এয়া আমাৰ বাইদেউ শুলে এতিয়া মোৰ ভাত হৈয়ে গ'ল যিহেতু দালি কালিয়ে আছিলে চব্জি কিবা এটা বনাম আৰু খাম আৰু ঘৰত আমি কেইটাই আছোঁ মিষ্টাৰ মই ভাইটি মা যেনি এনি আৰু মই দেউতা নাই যিহেতু দেউতা ডিউটি গ'ল দেউতা থাকিলেহে মানে কিবা কিবি বনাব লাগে বেছিকৈ আমি কেইটা থাকিলে ইমানকৈ দৰকাৰী নাই মানে যিকোনো এখন হ'লেও হৈ যায় মই লগ পাই আছোঁ আকৌ আপোনালোকক মই এতিয়া চিৰিয়েল দুখনমান চাই লওঁ তাৰপিছত আৰু ভাত পানী খাই সেই কৰি থাকিম মই চকুত কাজল লগাইছিলোঁ যিহেতু কাজলখিনি মোহাৰি দিলোঁ এনেকুৱা অৱস্থা হৈ থাকিলে কোনে চিৰিয়েল চাই ক'বচোন মই কিন্তু সদায় চিৰিয়েল চাওঁ ধৰে এতিয়া চিৰিয়েল চাম আৰু 12টামান বজাত চব্জি কিবা এটা বনাই আৰু ভাতটো খাই হৈ যাম আৰু আকৌ লগ পাই আছোঁ খুব ভাল কেইটানো বাজিছিলে হা বেছি টাইম নুশুৱেও 12টা 1টা বাজিবলৈ হ'লা এতিয়া বেটিক গা ধুব তাৰপৰা ভাত খাব হয় নাই মানে পাপা ক'ত খুব ভাল এনি আমাৰ মুনু গা ধুলা চাওঁ চুলি শুকাই দিয়ক এফালে চোৱা আমাৰ মিষ্টাৰ বহি লৈছে ইয়াত একদম আইচক্ৰীম খাইছে এইফালে এইজনী বেটি আৰু এইফালে এজনী শুই আছে অথনি ভাত পানী খাই ভিডিঅ' কৰিব যিহেতু নহ'ল ভাগৰ লাগিলে শুই থাকিলোঁ মই এতিয়া খাই আইচক্ৰীম খাই আকৌ শুই যাম এনেই আছে আমি শনি মন্দিৰলৈ যাবলৈ ওলাইছোঁ নমনো কিন্তু বৰষুণ দি দিলে ওলাই মেলি ৰেডি হৈ আছোঁ তাকে ভাবিছোঁ যাম নে নেযাম বা আকৌ বেগ খোৱা গ'ল গৈছে হা তালে গাহৰি আছে আলু নহৰু গুচাই লৈছোঁ মিষ্টাৰে আহি বনাবহি তালে মই মাংস ধুই আনিলোঁ আৰু এই আটা এফালে মুঠি ল'ম এতিয়া গৰম পানী কৰি লৈছোঁ যিহেতু তুমি আগলৈ যোৱা আকৌ সেইফালে যোৱাগৈ আকৌ যাব এতিয়া আহি গ'ল ধোৱা দিনটোত কি কৰিলোঁ কি নকৰিলোঁ সকলোখিনি অলপকৈ দেখুৱাই দিছোঁ আৰু ভিডিঅ'টো বহুত দীঘলীয়াই হ'ব যেন লাগিছে হ'লেও দিনটো কি কৰিছোঁ কি নাই কৰা ফাৰ্ষ্টৰ পৰা দেখুৱাই দিছোঁ অলপ ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰিব কোনো এয়া এনিৰ কাৰণে ৰুটি বনাই দিছোঁ এনেই এতিয়া সদায় 7:30 বজাত ৰুটি খাই ন মানুহ তাৰপৰা 9টামান বজাত ভাত দি দিওঁ খাই শুই থাকে মোৰ মইনাটোৱে এজনী আমাৰ মুনু খেলিছে এইজনী এইফালে মই এইজনী মুনু বদমাছ কৰিছে গোটেই বিছনা চাদৰখন বেয়া কৰি পেলাই কি কৰানো তুমি মোক কি কৰা
এনি বদমাছ কৰিছে দেখিছা বিচনা কি ৰূপ কৰিলে হা আৰু সেইফালে বিচনা কি কি কৰি দিলে দেখিছা হা এই দৰিমন চোৱা ক'ত গ'ল সেইটো পকেমন মোক গোটেই চুমা খাই কি কৰি দিয়ে গালখন বেয়া কৰি দিয়ে আকৌ আহিব এতিয়া এইজনী বেটী হৈ উঠিলে এইফালে তাৰ এইখিনি খেলা বস্তু আৰু এইখিনি হা গোটেই বিচনা এফালে কি কি আছিলে মই থৈছিলোঁ ধুনীয়াকৈ চব পেলাই এদাই কৰিলে আৰু বিচনা চাদৰটো কোনোদিন ঠিক হৈ নাথাকে বেটী বিচনাত উঠিলে হা 10 মাহ চলি গ'ল কিন্তু আজিলৈকে দাঁত ওলোৱা নাই যি পায় তাকে কামুৰিব বিচাৰে বেটু বদমাছ কি কাৰণে বদমাছ এতিয়া মাম খাবলৈ হৈ গ'ল দেই মাম খাই তুম কৰিবা এতিয়া পকেমন কামুৰি দিছা হে কি এয়া বদমাছ কৰিছা যোৱা তুমি সেইফালে খেলিবা যোৱা আকৌ মাৰ ওচৰত আহিব নালাগে যোৱা বা কি কৰিছে হা এইফালে বা সেইফালে পঢ়ি আছিলে এতিয়া গ'ল টিভি চাবলৈ গ'ল আৰু এইফালে এনিয়ে কৰিছে বদমাছ গোটেই তিনিজনী খাই বৈ এতিয়া সকলোৱে আজৰি হ'ল এনি আৰু জেনি পাপা নাই ডিউটি গ'ল নাইট শ্বিফ্ট আছে যিহেতু এইফালে বেটীকো ধুনীয়াকৈ মোহাৰি চোহাৰি দিলোঁ গা মোহাৰি আৰু তাক ডাইপাৰ চাইপাৰ পিন্ধাই চোলা চেঞ্জ কৰি দিলোঁ ফালে ডাঙৰ বেটী ময়ো গা ধুই লৈ ড্ৰেছ চেঞ্জ কৰি ল'লোঁ আৰু এই আজি দেখিছেনে মোৰ লগত খেলি থাকোঁতে এইডোখৰ খিৰিকীখনত লাগিলে আৰু এইফালে পাছফালে আঁঠুৱা আৰু তৰা আছে আৰু দেই বতৰটো ঠাণ্ডা কৰিছে যিহেতু সেইটো কাৰণে আঁঠুৱা তৰি লৈছোঁ আৰু বেটী চুলি টুলি ধুনীয়াকৈ খুলি দিলোঁ এতিয়া আমি শুম আৰু সেয়াই আৰু দিনটো কি কি কৰিলোঁ কি কি নকৰিলোঁ সকলোখিনি দেখুৱালোঁ আপোনালোকক আৰু চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলটোত যদি কোনোবা নতুন তেখেতলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যিসকলে কৰিছে থেংক ইউ আৰু আজিৰ ভিডিঅ'টো ইমানটোৱে আৰু এনেই কি দুষ্ট কৰে বাইকৰ লগত মোৰ লগত কোনোখিনি দেখুৱালোঁ এই কেতিয়া ভাত খুৱাই দিলোঁ দেখিছেনে অকল চুমা খাব বিচাৰে মোৰ মুখখনত এইবোৰ কৰি থাকে গুড নাইট আই লাভ ইউ হাই কৈ দিয়াচোন হাই কৈ দিয়া এইফালে চোৱা হাই কৈ দিয়াচোন তুমি নাচি দিয়াচোন সেই যায় সেই নাচি দিয়াচোন ছাৰ এতিয়া এই দাঁত নাই লোৱাটো মোৰ এই দাঁতখিনি দেখি তাই চুবলৈ বিচাৰে সেই যায় তুমি কৈ দিয়াচোন সেই যায় জিন যায় সেই যায় তুমি নাচি দিয়া সেই যায় পাপা অকণমান পাছত ভিডিঅ' কলিং কৰিব কথা পাতিব আমাৰ এনি 10 মহীয়া হ'লগৈ আৰু ন চাওঁতে টিকলু হৈ আছিলে বাই বাই অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ডাঙৰজনী ষ্টাইল মই জাহা তাহা আছোঁ দেই এই ৰাতি টাইমত আৰু এনেকৈ ইফালে ডাঙৰ বেটী শুলে আৰু এইয়া আমাৰ সৰু বেটী এইয়া এতিয়া কিমান টাইম হয় কোনো ঠিক নাই শুওঁতে 12টামান বাজে কেতিয়াবাতো 1টামান বাজি যায়গৈ তাই এতিয়া উৎপাত আৰম্ভ হৈ যায় মানে কি হয় না বাপেক থাকিলে হ'বলৈ দিয়ে নে বাইক থাকিলে সেনেকুৱা কৰে তাই এতিয়া শুই যাওঁ আৰু আমি গুড নাইট অল অফ ইউ